হেল্ল' এভৰিৱান, আজি মই আপোনালোকক লখিমপুৰত অৱস্থিত গণেশ মন্দিৰ ভাগ দেখুৱাবলৈ ওলাইছোঁ। এই গণেশ মন্দিৰ ভাগৰ এটা বিশেষত্ব আছে আৰু সেইটো মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। Leave me, baby, don't wanna fall again. This just hurt me. Just think about it, but you hold me like you don't wanna break. I need some space. Just think about it. Maybe separate is better. I will love you till forever. আপোনালোকক মই এই মন্দিৰ ভাগৰ এটা বিশেষত্ব দেখুৱাম বুলি কৈছিলোঁ আৰু এই মন্দিৰ ভাগৰ বিশেষত্বটো হৈছে এই মন্দিৰ ভাগ নাৱৰ ওপৰত সুন্দৰভাৱে নিৰ্মাণ কৰা আছে। এয়া মই মন্দিৰ ভাগৰ ভিতৰলৈ গৈ আছোঁ। ব'লক মন্দিৰ ভাগৰ ভিতৰৰ ভাগ চাওঁ। সঁচাকৈ মই আজিলৈকে এনেকুৱা মন্দিৰ দেখা নাছিলোঁ যি নেকি নাৱৰ ওপৰত অৱস্থিত। আপোনালোকেও এই মন্দিৰ ভাগ চাবলৈ আহিব পাৰে। বহুতো ভাল লাগিল মোৰ এই মন্দিৰ ভাগৰ পৰিৱেশবোৰ দেখি। এয়া মই আহি মন্দিৰৰ ভিতৰ ভাগ পাইছোঁহি। ইয়াতে সকলোৱে সেৱা কৰি ভাল আশীৰ্বাদ লৈ ঘৰলৈ যায় আৰু চাবলৈ বহুতো আছে। ব'লকচোন মোৰ ভিডিঅ'টো শেষলৈকে চাওঁ। अच्युतं केशवं कृष्ण दामोदरं रामनारायणं जानकी वल्लभम्। अच्युतं केशवं कृष्ण दामोदरं रामनारायणं जानकी वल्लभम्। গাইজ, আমি এতিয়া মন্দিৰ ভাগৰ পৰা ওলাইছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।